ফণীন্দ্ৰ এইফালে বিনাম আছে আমাৰ আমি ঘৰত আহি থাকে এইটো কালি যাই কিনে এইটো সামান লৈ গৈছে আমি দেখা নাই ওচৰ গৰমত ভাত খাই আছোঁ যে আমাৰ ঘৰত সোমাই যাইছে তহঁতে চাই যাই কিনে এইটো সামান পাইছে আপুনি পেকেজ কৰি থকাচোন ফটো আছে হে আপুনি পেকেজ কৰি থকা ফটো আছেচোন বুজা পেকেট বনাই আছে যে নাই আমি এইটো আজি চাইছোঁ মইতো কালি চাইছোঁ এইটো সামান দেখাই নাই ফটোখন কালিহে দেখা পাইছোঁ অঁ আমি সামান নিজে কৰি থকা সময়খিনি কোনে ফটো মাৰিলে গমেই নাপালে নাই আমি দেখাই নাই সামান কালি নাম কি এইটো আমার নাম আব্দুল হাসান ক'ত দিছে হেৰি আমি পড়াই না জিন্দগিতে তাকে কিন্তু খুঁজে সেইটো আমার গল্প গ'ল সি কি হয় আপোনাৰ আমাক বিনা মাতিছে আমি ডিমাৰত থাকিছিলোঁ না পইলা আমি একদিন খেতি কৰি আছোঁ কালি আমি দিনবোৰ কঠীয়া ভাঙিছোঁ আৰু এতিয়া ৰাতি আহিছোঁ নামটো কি বুলি কৈছিলে আপোনাৰ আমার নাম আব্দুল হাসান ঘৰ ক'ত আপোনাৰ লাহৰি পাম ইয়াত ক'ত দিয়া বেচমাৰি আৰু বেচমাৰি আপোনাৰ লগত যোগাযোগ কোন জড়িত হৈ আছে বেচমাৰি আছে কি নাম নামরা কি আছে ভুলে যাই নাম কি আছে আমদানি নাম বাইরে চাকাবোৰ কোন হয় চাকাবল নহয় এই গাড়ীখন তোমাৰ নেকি বেলেগৰ কাৰ গাড়ী বেটাৰ মেছেজ কাৰ কোন মহিলাৰ নাম কি নাম হৈছে গাড়ী কাগজ হৈ আছে গাড়ীখন চুৰ কৰি আনিছে নেকি না নহ'লে কিয় নাম নাজানো গাড়ীখন মহিলা মানুহৰ নামত নাইতো আমি চাইছোঁ গাড়ীখন ক'ৰ পৰা আনিছা গোলাঘাট ডিলাৰ থেকে লৈ হৈছে ড্ৰাগছ কিমান আনিছে গাড়ীখন কাৰ এতিয়া নাম ট্ৰেন্সফাৰ হৈছে মানে গাড়ী লোৱা হৈছে গাড়ী কোনে লৈছে বেটাৰ মানুহ লৈছে হাজিৰা খাতুন নেকি সাজিদা খাতুন কোন হয় আপোনাৰ কি হয় আপোনাৰ মানে ভাবি মাতো এতিয়া গাড়ীখন কোনে আনিছে আমাৰ সাজিদা খাতুনৰ ঘৰ ক'ত আপোনালোকে ড্ৰাগছ সৰবৰাহত এইখন গাড়ী ব্যৱহাৰ কৰিছিলে এটা দাম ছিল কিমান আনিছে ড্ৰাগছ কিমান চাবোনৰ বাকচ কেইটা আনিছে 71 অনুমানিক কিমান টকা মূল্য হ'ব কেই কোটি টকা হ'ব হেন একটা 11,000 করে